2014 চনত কেন্দ্ৰত বিজেপি চৰকাৰ অহাৰ পিছৰ পৰাই আজি তাৰিখলৈকে ডিজেল পেট্ৰলৰ দাম বৃদ্ধি কৰিয়ে হওক, খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি কৰিয়ে হওক, মোবাইল বিল, কাৰেণ্টৰ বিল, মাটি খাজনা, ইনকাম টেক্স, GST নামতে হওক, আমাৰ পৰা অতিৰিক্ত টকা, আমাৰ ATMৰ পৰা টকা ওলাব যাওঁতে হওক, আমাৰ পৰা অতিৰিক্ত টকা লোৱা, বেংকৰ একাউণ্ট খুলিবলৈ যোৱা, বেংকৰ পৰা টকা ওলোৱাওঁতে আমাৰ পৰা অতিৰিক্ত টকা লোৱাই হওক, প্ৰত্যেক ক্ষেত্ৰৰ পৰা আমাৰ পৰা অতিৰিক্ত টকা লুটি লৈ গৈ আছে। আৰু উন্নয়নৰ নামত শূন্য। আজি বিজেপি চৰকাৰখনে আজি তেওঁলোকৰ যি কাৰ্যালয়, এই 6 বছৰীয়া হোৱা বিজেপি চৰকাৰখনৰ যি দলৰ কাৰ্যালয়, আজি 5 তলা বিল্ডিং, 1000 কোঠা টকাৰ এটা গৃহ। আজি আমাৰ যদি কংগ্ৰেছ দলৰ আমি 136 বছৰ পুৰণা দলৰ কাৰ্যালয় চাওঁ, আজিলৈকে আমাৰ 1 তলা বিল্ডিঙো আমি তুলিব নোৱাৰিলোঁ। অৰ্থাৎ বিজেপি দলৰ চৰকাৰৰ যদি ইমানে টকা আছে, তেওঁলোকে কেইদিনমান আগত প্ৰমাণ দিছিল যে 60,000 কোটি টকা, যি আমাৰ ভাৰতীয় মূলৰ বহু লোক, নীৰৱ মোদী, মেহুল চকচী, বিজয় মালিয়াৰ পৰা আদি কৰি তেওঁলোকে টকা লুটি লৈ, আমাৰ দেশৰ টকা, ৰাইজৰ টকা লুটি লৈ পেলাই 60,000 কোটি টকা, লাখ কোটি টকা ইয়াৰ পৰা লৈ পেলাই পলায়ন কৰিছিল। সেই টকাসমূহ মাফ কৰি দিছিল বিজেপি দলৰ চৰকাৰখনে। আজি এই বিজেপি চৰকাৰখনে কৰোণা ভাইৰাছ COVID-19 এই মহামাৰীৰ সময়ত আমাৰ দেশৰ যিসকল সৰ্বসাধাৰণ দুখীয়া দৈনিক হাজিৰা কৰা লোক, যিসকল শ্ৰমজীৱী লোক, যিসকল চাহ শ্ৰমিক লোক, যিসকল চৰকাৰী প্ৰতিষ্ঠানত কাম কৰা লোক, যিসকলে পৰিয়াল আজি চলাব পৰা নাই, লকডাউনৰ ফলত উপাৰ্জন তেওঁলোকৰ ইতিমধ্যে নোহোৱা হৈ পৰিলে, তেওঁলোকৰ বাবে প্ৰত্যেক মাহে 7,500 টকাকৈ বেংকৰ একাউণ্টত দিয়াৰ ব্যৱস্থা যেন কৰে, যেতিয়ালৈকে লকডাউন চলি থাকে। আৰু লগতে তৎক্ষণিকভাৱে প্ৰত্যেক পৰিয়ালক 10,000 টকা দিবলৈ কংগ্ৰেছ দলৰ তৰফৰ পৰা কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি দলৰ চৰকাৰসকলক আমি অনুৰোধ জনাইছোঁ।